হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেৰামত চেনেল। চ' আজি আহিছোঁ গোসাইগাঁও টাউনত। আপোনালোকক দেখুৱাম আজি ছুপাৰ স্প্লেণ্ডাৰ, গ্লেমাৰ আৰু HDF ডিলাক্স আৰু আপোনাৰ স্কুটি দেখুৱাম। আজি চাৰিটা কোম্পানী বাইক দেখুৱাম, আপোনালোকে চাব পাৰিব। আজি সকলো ডিটেইলছটো দিম, A to Z ডিটেইলছটো দিম, আপোনালোকে চাব পাৰিব। চ' এটা এটাকৈ ডিটেইলছ দিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। ব্লগ ভিডিঅ'টো আৰম্ভ কৰিম। এইটো হৈছে ছুপাৰ স্প্লেণ্ডাৰ, এইটো আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ, এইটো ছুপাৰ স্প্লেণ্ডাৰ, এইটো ছুপাৰ স্প্লেণ্ডাৰ, এইফালে গ্লেমাৰ আছে। চ' এটা এটাকৈ ডিটেইলছ দিম। আৰু এইফালে HDF ডিলাক্স আছে, হিৰো হণ্ডা কয় যাক। আৰু এইফালে একটা আছে ছুপাৰ স্প্লেণ্ডাৰ স্কুটি আছে। চ' আপোনালোকে সকলোৱে চাব পাৰিব। এটা এটাকৈ ডিটেইলছ দিবলৈ চেষ্টা কৰিম, ভিডিঅ'টো একেলগে চাই থাকক। আৰু ভিতৰতো আছে ষ্টক, ভিতৰতো দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো হৈছে ছুপাৰ স্প্লেণ্ডাৰ। প্ৰথম সন্মুখৰ পৰা দেখুৱাই আছোঁ, আপোনালোকে সন্মুখৰ পৰা চাই আছে। এইটো হৈছে সন্মুখৰ টায়াৰ, এইটো হৈছে আপোনাৰ ইঞ্জিন হয়। আৰু পিছৰ পৰা চাব আপোনালোকে, হৈছে পিছৰ পৰা, এইটো হৈছে আপোনাৰ পিছৰ পৰা। আৰু এইফালে পিছৰ ইণ্ডিকেটাৰ আছে। মিটাৰটো দেখুৱাই দিম, আপোনালোকে মিটাৰটো চাই থাকক। এয়া হৈছে মিটাৰ। এইটোৰ প্ৰাইচটো হৈছে আপোনাৰ ৭৬,১০০ টাকা। একশোৰুম প্ৰাইচটো ৭৬,১০০ টাকা একশোৰুম প্ৰাইচ। আৰু এইটো ছুপাৰ স্প্লেণ্ডাৰ, এইটো আপোনাৰ একে কণ্ডিশ্যন, এইটো আপোনাৰ ৰেড কালাৰৰ হয়। এইটো হৈছে সন্মুখৰ পৰা লুক, সন্মুখৰ পৰা চাই আছে আপোনালোকে, সন্মুখৰ পৰা। আৰু এইটো হৈছে মিটাৰ, এইটো হৈছে মিটাৰ, আপোনালোকে মিটাৰটো চাই আছে। চ' এতিয়া পিছৰ পৰা দেখুৱাই আছে, চিট বেল্টটো চাওক, এইটো চাওক। আৰু পিছৰ পৰা লুকটো দেখুৱাই আছোঁ আপোনালোকক। এয়া হৈছে পিছৰ পৰা সুন্দৰ বাইক, এয়া হৈছে পিছৰ পৰা। আৰু এইটো প্ৰাইচটো ৭৬,১০০ টাকা একশোৰুম প্ৰাইচ। আপোনালোকে 50% ডাউন পে'মেণ্ট দি লৈ যাব পাৰিব। আৰু এইফালে আৰু এটা আছে, এইটো হৈছে আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ হয়, এইটো আপোনাৰ মিটাৰ হয়, মিটাৰটো চাই আছে। এয়া হৈছে সকলো একেই আছে, এইটো হৈছে চ' এইটো হৈছে পিছৰ পৰা। চ' আপোনালোকে পিছৰ পৰা চাই আছে, মিটাৰটো দেখুৱাই আছে, মিটাৰটো চাই থাকক। এয়া হৈছে মিটাৰ, এয়া হৈছে আপোনাৰ সন্মুখৰ পৰা লুক, সন্মুখৰ পৰা চাই আছে আপোনালোকে, সন্মুখৰ পৰা চাই আছে। আৰু এতিয়া আপোনালোক দেখুৱাই আছোঁ আপোনাৰ ডিটেইলছটো। আৰু এইটোৰ দামটো ৭৬,১০০ টাকা একশোৰুম প্ৰাইচ। আৰু এইফালে আছে এটা গ্লেমাৰ। চ' এইটো হয় আপোনাৰ প্লেজাৰ প্লাছ হয়। এইটো হৈছে আপোনাৰ প্লেজাৰ মিটাৰ। এইটো আপোনালোকে মিটাৰটো চাই আছে, মিটাৰটো চাই আছে। আৰু পিছৰ পৰা দেখুৱাই আছোঁ, পিছৰ পৰা চাই থাকক। চ' এইটো হৈছে পিছৰ পৰা, আৰু সন্মুখৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। আপোনাৰ সন্মুখৰ পৰা প্লেজাৰ এইটো আপোনাৰ সন্মুখৰ পৰা প্ৰাইচ। এটাৰ প্ৰাইচটো হৈছে আপোনাৰ ৬৫,৯০০ টাকা, এইটো একশোৰুম প্ৰাইচ। আৰু টপ মডেল হয়। আৰু এইফালে আছে এটা গ্লেমাৰ, এইটো হৈছে আপোনাৰ গ্লেমাৰ হয়। এইটো হৈছে গ্লেমাৰৰ মিটাৰটো চাই আছে আপোনালোকে। চ' পিছৰ পৰা দেখুৱাই আছোঁ, আপোনালোকে পিছৰ পৰা চাই থাকক। এয়া হৈছে পিছৰ পৰা, চ' সন্মুখৰ পৰা দেখুৱাই আছোঁ, সন্মুখৰ পৰা লুকটো আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে আপোনাৰ সন্মুখৰ পৰা গ্লেমাৰ, এইটো আপোনাৰ ছিংগল ডিস্ক হয়। এইটো প্ৰাইচটো হৈছে আপোনাৰ ২১,৪০০ টাকা একশোৰুম প্ৰাইচটো। আৰু ইফালে আৰু এটা গ্লেমাৰ আছে, এইটো আপোনাৰ নন ডিস্ক হয়, ৰেড কালাৰৰ হয়। এইটো হৈছে আপোনাৰ মিটাৰ, মিটাৰটো চাই আছে আপোনালোকে। চ' সন্মুখৰ পৰা দেখি আছোঁ, সন্মুখৰ পৰা চাই থাকক। এয়া হৈছে সন্মুখৰ পৰা, ৰেড কালাৰৰ হয়, এইটো নন ডিস্ক হয়। এইটো হৈছে পিছৰ পৰা লুক, আপোনালোকে পিছৰ পৰা চাই আছে। আৰু এইটোৰ প্ৰাইচটো হৈছে আপোনাৰ ৭৬,৬৫০ টাকা।
এইটোৰ দাম কি এইটো আপোনাৰ নীলা কালাৰ যিটো আপোনাৰ যিটো পচন্দ সেইটো লৈ যাব পাৰিব। এইফালে আৰু আছে তিনিটা। চ' এইফালে আৰু তিনিটা আছে, তিনিটা গ্লামাৰ হয়। এইটো ৰেড কালাৰ হয়, এইটো নীলা কালাৰ, এইটো নীলা কালাৰ, এইটো তিনিটা নন ডিস্ক হয়। সন্মুখৰ দিশে তিনিটা নন ডিস্ক। মিটাৰটো দেখাই আছোঁ, আপোনালোকে মিটাৰটো চাই থাকক। এইটো ৰেড কালাৰৰ মিটাৰটো, আপোনালোকে মিটাৰটো চাই আছে এতিয়া। চ' পিছৰ পৰা দেখাই আছোঁ, পিছৰ পৰা চাওক। এয়া হৈছে আপোনাৰ পিছৰ পৰা, এইটো নীলা কালাৰৰ পিছৰ পৰা এইটো মিটাৰটো দেখুৱাই আছোঁ। এয়া হৈছে এইটো মিটাৰ। চ' আৰু এটা আছে নীলা কালাৰৰ, এইটো আপোনাৰ মিটাৰটো দেখুৱাই আছোঁ। এইটো হৈছে মিটাৰ, এয়া হৈছে মিটাৰ। আপোনালোকে পিছৰ পৰা দেখুৱাই আছোঁ, এয়া হৈছে পিছৰ পৰা লুক পিছৰ পৰা। আৰু এইটোৰ প্ৰাইচটো হৈছে তিনিটাৰ প্ৰাইচটো হৈছে আপোনাৰ ৭৭,৬৫০ টকা এক্সট্ৰিম প্ৰাইচ। এইফালে আছে আৰু তিনিটা প্লেজাৰ প্লাছ আছে, একে কণ্ডিশ্যন, তিনিটা একে হয়। মিটাৰটো দেখুৱাই আছোঁ, এয়া হৈছে এইটো মিটাৰ, এইটো মিটাৰ, এইটো মিটাৰ। আৰু পিছৰ পৰা লুকটো দেখুৱাই আছোঁ, এয়া হৈছে পিছৰ পৰা। চ' আপোনালোকে 5টা ছাৰ্ভিচিং ফ্ৰী পাব। এইটোৰ প্ৰাইচটো হৈছে আপোনাৰ ৬৫,৯০০ টকা এক্সট্ৰিম প্ৰাইচ। এইফালে আৰু এটা ছুপাৰ স্প্লেণ্ডাৰ আছে, এইটো আপোনাৰ ছিংগল ডিস্ক হয়। এইটো আপোনাৰ ছিংগল ডিস্ক। আৰু আপোনাৰ মিটাৰটো দেখি আছোঁ, মিটাৰটো চাই থাকক। এয়া হৈছে মিটাৰ, বাইকৰ লুকটো চাওক। এয়া হৈছে বাইকৰ লুক, এয়া হৈছে পিছৰ পৰা, পিছৰ পৰা দেখুৱালোঁ। এইটোৰ প্ৰাইচটো হৈছে আপোনাৰ ৮০,২০০ টকা এক্সট্ৰিম প্ৰাইচ। আৰু এইফালে আছে প্লেজাৰ প্লাছ। চ' প্লেজাৰৰ মিটাৰটো দেখুৱাই আছোঁ, এয়া হৈছে মিটাৰ। চ' পিছৰ পৰা দেখুৱাই আছোঁ, পিছৰ পৰা স্পেচটো নাই, দেখুৱাব নোৱাৰিম। আৰু এইটো হৈছে সন্মুখৰ পৰা, সন্মুখৰ পৰা লুক। এইটো চিনি নহয়, এটা মস্তি হ'ব আপোনালোকে যিসকলে বাইক ল'বলৈ আছে। চ' আৰু এইটোৰ প্ৰাইচটো হৈছে আপোনাৰ ৬৫,৯০০ টকা। এইটো হালধীয়া কালাৰ, একে কণ্ডিশ্যন, সকলোৱে আছে, সকলোৰে প্ৰাইচটো একে। চ' সময়টো হৈ গ'ল, মানে সন্ধিয়া হৈ আছে, মই ভিডিঅ'টো শেষো কৰিম। আৰু ইফালে আছে দুটা, এইটো আছে আপোনাৰ মাষ্টাৰ EG এইটোৰ প্ৰাইচটো হৈছে আপোনাৰ ৭০,৩০০ টকা এক্সট্ৰিম প্ৰাইচ। চ' আপোনালোকে এতিয়া আহি পেলাই লৈ যাব পাৰিব।